তেওঁ কোৱাৰ দৰে চহৰখন এতিয়াও শুই পৰা নাই। তেওঁ ভবাৰ দৰে চহৰৰ প্ৰহৰীবোৰ নিদ্ৰাত মগন হোৱা নাই। চহৰখনে নিয়ন লাইটৰ পোহৰত এতিয়া সপোন দেখে। প্ৰহৰীবোৰে কৰা টোপনি ক্ষতিৰ ফলত এতিয়া চহৰখনে শুবলৈ বিচাৰে, যদিও প্ৰতিবাদী সত্তা এটাই খেদি ফুৰে জাগি দেখিবলৈ সপোনবোৰ। সিদিনা এজাক কুকুৰ আহিছিল, ৰাউচি জুৰিছিল চাৰিওফালে, শীৰ্ণ দেহৰ কেঁচা হাড়বোৰ চুবাবলৈ। মানুহক কাকুতি মিনতি কৰি গল, আমি আকৌ আহিম আপোনাৰ চহৰলৈ সতেজ হাড়বোৰ চুবাবলৈ।